हेलो नमस्कार बंधुসকল मैं मंजनी स्वागत जनाइছো मानटा ভিডিওলৈ আজি আমাৰ কাম বন্ধ কালি দেৱালী গল পুৰা পাৰ্টি সাৰ্টি কৰিলো আজি আমাৰ কাম বন্ধ অজয় নগল আমি আজি একেলগে এটা পথাৰ ফালে ওলাই আহিছো বহুত দিন হল পথাৰখন দেখা নাই সেইকাৰণে পথাৰখন চাব আহিলো সেউজীয়া হৈ থাকোতে আহা পথাৰ পৰা আহাই নাই এতিয়া পুৰা সোণালী হৈ গলিগে ধান এটা পাই মানে ধান কাটিছে তো আৰু আজি আপোনালোক এই ভিডিওটো এটা ভাল বস্তু দেখুৱাম যিবিলাক নতুন ইউটিউবাৰ সিহঁতৰ কাৰণে ভাল হ'ব যেনেকুৱা ধৰ মোৰ দৰে ধৰ ইউটিউবাৰ তেওঁলোকৰ কাৰণে আজি ভাল বস্তু এটা দেখুৱাম তো বৰ্তমান আমি বহি ললো গছৰ তলতে তো আজি যিটো বস্তু হ'ল এইটো বস্তু এইটো নতুন ইউটিউবাৰসকলৰ কাৰণে পুৰা বেষ্ট মাইক হয় যিসকলৰ বহুত কম বাজেট মানে কম বাজেটত মাইক কিনিব খোজে তেওঁলোকৰ কাৰণে এইটো বেষ্ট মাইক কাৰণ সকলোৱে হাতত 1000 টকা হয় নাপাবও পাৰে আৰু ফাৰ্ষ্ট টাইমত যেতিয়া ইউটিউব চেনেল নতুনকৈ খোলে তেওঁলোকৰ কাৰণে অলপ পইচা খৰচ কৰাটো বহুত টান হয় কাৰণ বহুত সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় তো মই আনিলোঁ এইটো আজিৰ পৰা দুদিনৰ আগত তাকে আপোনালোকৰ ৰিভিউ কৰি দিম বুলি ভাবিছোঁ তো এই মাইকটোৰ নাম হৈছে 3.5 ইউটিউব নইজ কেঞ্চেলেশ্যন মাইক এইটো আপোনালোকে 199 এনেকুৱা দেখাব তাৰপৰা আপোনালোকে ডেলিভাৰী সহত 250 মান ল'ব তো আপোনালোকে ল'ব পাৰে এইটো বেষ্ট মাইক হয় এইটো আপোনালোকে ব্যৱহাৰ কৰিবৰ কাৰণে ফাৰ্ষ্ট টাইম ব্যৱহাৰ কৰিব কাৰণে বেষ্ট মাইক হয় তো আপোনালোকক মই দেখুৱাই দিম এইটো মই বৰ্তমান মই মাইকটোত কৈ আছোঁ তাৰপৰা মই মাইক নোহোৱাকৈ মই আপোনালোকক দেখুৱাই দিম কোৱালিটিটো কেনেকুৱা বৰ্তমান মই মাইকটো সলকাই দিলোঁ তো আপোনালোকে এতিয়া গম পাব মই এইটো মাইক নোহোৱাকৈ মই কৈ আছোঁ তো মাইক লওঁতে কেনেকুৱা হৈছিল আৰু মাইক নলওঁতে কেনেকুৱা হৈছিল আপোনালোকে কোৱালিটিটো চাব পাৰে কেনেকুৱা কোৱালিটি এইখিনি আছিলে ভিডিঅ'টো ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ বহুত কম বাজেটৰ মাইকো বহুত ভাল চাউণ্ড আহে সকলোৱেতো 1000 টকা মাইক এটা ল'বলৈ পটককৈ সহজ নহয় সম্ভৱ নহয় সকলোৰে কাৰণে 1000 টকা মাইক এটা ল'বলৈ আশা কৰোঁ কালিৰ দিনটো আপোনালোকৰ সকলোৱে ভালেই গ'ল কালী পূজা কালি ধুনীয়া বহুত ভালেই গ'ল আজিৰ দিনটোও ভালে যাওক কাৰণ আজি ভগৱান শ্ৰী ৰামচন্দ্ৰ বনবাসৰ পৰা আজি ঘৰলৈ আহিছিল আজিৰ দিনটোতেই তো আজিৰ দিনটো যাতে সকলোৱে ভালে কুশলে যায় তো ধন্যবাদ জয় অসম।